নমস্কাৰ প্ৰিয় দৰ্শক, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি মই এযোৰ কাপোৰৰ দহি কেনেকৈ বাটে তাকে একেবাৰে সহজভাৱে দেখুৱাম। আপোনালোকে চাই যাবচোন। মই দহি বাটিবলৈ লোৱা কাপোৰযোৰত 5টা ৰঙৰ সূতা দিম। এই ৰংকেইটা হৈছে একাদিক্ৰমে ব্ৰাউন, গ্ৰীণ, ভায়োলেট, য়েল্লো আৰু হোৱাইট। এই 5টা ৰঙৰ সূতাৰে মই কাপোৰযোৰৰ দহি বাটিম। মই একেবাৰে সহজভাৱে দেখুৱাম কেনেকৈ দহি বাটে। মই বেজীৰ সহায়ত দহি বাটিম। মই প্ৰতিটো ৰঙৰ 4টাকৈ দহি লগাম আৰু প্ৰতিটো দহিৰ মাজত আধা ইঞ্চিকৈ ব্যৱধান ৰাখিম আৰু পুনৰ ৰংকেইটাৰ মই ৰিপিট কৰি গৈ থাকিম। প্ৰথমে সূতাখিনি ৰেডি কৰি ল'ম দহিৰ বাবে। সূতাখিনি গাঁঠি নলগাকৈ 2টা খুঁটাত এমূৰৰ পৰা আনমূৰলৈ মই কমেও 20 বাৰমান পকাই ৰেডি কৰি লৈছোঁ দহি বাটিবৰ বাবে। এতিয়া খুঁটাৰ পৰা সূতাখিনি খুলি ল'লোঁ আৰু কেঁচিৰে 2টা মূৰ সূতাখিনি কাটি দিলোঁ। এয়া বেঙুনীয়া ৰংটো ৰেডি হৈ গ'ল। ঠিক তেনেকৈ মই বাকী কেইটা ৰঙৰ সূতাও এনেদৰেই ৰেডি কৰি ল'লোঁ। এতিয়া মই দহি বাটিবৰ বাবে সাজু হৈছোঁ। দহি বটাৰ আগত চাওকচোন, মই চাদৰৰ আগটো চিলাই লৈছোঁ। তাৰ পাছত মই বেজীৰে এটা এটাকৈ দহি লগাই যাম। যিটো ৰঙৰ দহি মই লগাম সেইটো ৰঙৰ সূতা মই বেজীত লগাই লৈছোঁ। 2টা দহিৰ মাজত মই আধা ইঞ্চি ব্যৱধান ৰাখিছোঁ। প্ৰথমে বেজীৰে চাদৰৰ আগটোত এবাৰ চিলাই এইদৰে কেঁচিৰে কাটি 4 বাৰ লগাই ল'লোঁ 4টা দহিৰ বাবে। বেজীত লগাই লোৱা সূতাডাল 4ডলীয়ামান কৰি ল'ব বা তাতোতকৈ বেছি কৰিলেও কোনো কথা নাই। তেতিয়া গাঁঠি দিওঁতে সূতাডাল ছিগি নাযায়, নহ'লে টাইটকৈ গাঁঠি দিবলৈ যাওঁতে সূতাডাল কেতিয়াবা ছিগি যায়। এইদৰে সূতাকেইডাল লগাই লোৱাৰ পাছত এডাল এডালকৈ এটা মাত্ৰ গাঁঠি দি যাব। দহিৰ বাবে ৰেডি কৰি লোৱা সূতাখিনি এতিয়া এখন হাতত লৈ ইখন হাতেৰে সেই সূতাডালে পকাই দিব আৰু 2টা গাঁঠি দিব। এটা গাঁঠিও দিব পাৰে, কিন্তু কেতিয়াবা এটা গাঁঠি দিলে খোল খাই যোৱাৰ দেখা যায়। মই দহি বাটিলে সদায় 2টা গাঁঠিয়েই দিওঁ। আপোনালোকে কেইটা গাঁঠি দিয়ে জনাবচোন, আৰু মোৰ দৰে দহি গাঁঠেনে কেতিয়াবা জনাবচোন কমেণ্ট কৰি। এইদৰে 2টা গাঁঠি দি হৈ যোৱাৰ পাছত দহি বটা সূতাখিনি আৰু গাঁঠি দিয়া সূতাখিনি একেলগ কৰি বান্ধি ল'লোঁ আৰু বেজীৰে আকৌ সূতাখিনিৰ মাজেৰে সুমুৱাই দি পুনৰ এটা গাঁঠি দিলোঁ, এটা পাক দি পেলাই। আপোনালোকে এটাতকৈ বেছি গাঁঠিও দিব পাৰে। মই কেইবাটাও গাঁঠি দি দিছোঁ, তেতিয়া সূতাডাল টাইট হয়, নহ'লে সুলকি যাব পাৰে। এইদৰে মই বাকী কেইডাল সূতাটোত তেনেদৰে দহি লগাই গৈছোঁ।
এয়া এইদৰে মই দহি বটা কাম সম্পূৰ্ণ কৰিলোঁ। মই প্ৰত্যেকটো ৰঙৰ 4টাকৈ দহি লগাইছোঁ আৰু প্ৰতিটো দহিৰ মাজত আধা ইঞ্চি ব্যৱধান ৰাখিছোঁ। এইদৰে দহি গাঁঠিবলৈ একেবাৰে সহজ হয়। আপোনালোকেও যদি এনেদৰে মোৰ এই পদ্ধতিৰে দহি গুঠিছে তেনেহ'লে প্লিজ মোক কমেণ্ট বক্সত জনাব আৰু কেনেকুৱা হৈছে সেইটোও জনাব। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকিব। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ বাই বাই।